আপুনি ওলালে নেকি অফিচ যাবৰ কাৰণে? হয়, মই আজি সোনকালে যাম অফিচ। কিয় সোনকালে যায়? ইমান জল্দি যায় কিনে কি কৰিব? নাই, আজি অলপ জল্দি যাম। মোৰ প্ৰমোচনৰ কিবা কথা পাতিব পাৰে ছাৰে, তাৰ কাৰণে সোনকালে যাব লাগিব। হয় নেকি? ভালেই হ'ব তেতিয়াহ'লে প্ৰমোচনটো হ'লে। ঠিক আছে, আপুনি হেৰি কৰিছে, টিফিনটো লৈছে যদি টিফিনটো লৈ লওক। ঠিক আছে বাৰু, তুমি চিন্তা কৰিব নালাগে, মই এইবিলাক চব চেক কৰি লৈছোঁ। এতিয়া মই ওলাওঁ আৰু বুজিছা। অ'কে, বাই বাই, আহকৈ। ভালে হ'ল তেখেত ওলাই গ'ল যদি এতিয়া মই অলপ মোৰ কামখিনি কৰি লওঁ। কিমান কাম আছে বাপৰে বাপ, চব মোকে কৰিব লাগিব। উপায়তো নাই, কৰিবই লাগিব, কৰোঁগৈ আৰু। কি হ'ল ৰে দোস্ত, আজি তোমাৰ প্ৰমোচনৰ কথাটো ছাৰে পাতিলে নে নাই? কি ক'বা আৰু, নাই মোৰ বেড লাক আৰু বুজিছানে, নহয় চাগে মোৰ প্ৰমোচন। কিয়, কি হৈছেনো? আকৌ কিবা অসুবিধা হ'ল নেকি? নহ'ল, কিবা মোৰ কিস্মতটোৱে বেয়া নেকি। ছাৰে কৈছে হেনো বোলে টাইম আৰু লাগিব, আৰু অলপ লাগিব। হয় নেকি? মোৰো প্ৰমোচনটো হোৱা নাই। ময়ো আজি 10 বছৰ এই কোম্পানীটোত খাটি দিলোঁ, একোডালো নহ'ল জানানে। চাওঁ আৰু পিছে কি কৰা যায় এতিয়া, এনেকেই চলিব লাগিব আৰু, উপায় নাই। শুনাচোন বন্ধু, আমাৰ গাঁৱত বোলে এটা সাধু আছে, তেখেতৰ ওচৰত যাওঁ ব'লা। তেখেতে যিটো কওঁ বোলে কামটো বোলে সফল হৈ যায়। ব'লাচোন এবাৰ চাই আহোঁ, কিবা আমাৰ প্ৰব্লেমেই হৈ আছে নেকি, কিস্মতটো এবাৰ চাই আহোঁ। হয় নেকি? কি কোৱা? মই হ'লে বোলে ইমান এটা বিশ্বাস নকৰোঁ বাৰু, তথাপি তুমি যদি কৈছা এবাৰ যাওঁ নেকি, ব'লা চাই আহোঁ নহ'লে। ময়ো অৱশ্যে এইবিলাক বস্তু ইমান এটা বিশ্বাস নকৰোঁ, তথাপি মোৰ লগৰ কেইজনমানে কৈছে বোলে সিহঁতৰ নোহোৱা কিছুমান কাম বোলে হৈ গৈছে। কি বা আছে বা কাহিনী, ব'লাচোন এবাৰ চাই আহোঁ নহ'লে। ঠিক আছে, ব'লা যাওঁ তেতিয়াহ'লে। বাবা, আপোনাৰ দৰবাৰত কোন জানো আহি আছে? বাবা, আজি আমাৰ পনীৰটো হোৱা নাই এতিয়ালৈকে। আপুনি কিবা এটা বুদ্ধি লগাই সিহঁতক কিবা এটা উপায় কৰি দি দিব। এইটো বাবাটো দেখিছানে, গছৰ তলত বহি আছে? দেখিছো, ব'লা ওচৰলৈ যাওঁ। বাবা, আপোনাৰ ওচৰত আহিছো এটা সমস্যা লৈ কিনে। যি কি সমস্যা হওক, আমাৰ বাবাৰ ওচৰত আহিছে যদি আপোনাৰ সফল হ'বই। হয় বাবা, মোৰ কি জানো শনি দশা লাগিছে নে কি লাগিছে, মোৰ একেবাৰে উন্নতি হোৱা নাই। মোৰ একেবাৰে প্ৰমোচন চমোচন চব ৰখি আছে, একো এটা ভালকে হোৱা নাই। কি কৰিম কি নকৰিম উপায় পোৱা নাই, তাই আপোনাৰ ওচৰলৈ আহিলো। হয় বাবা, মোৰো একেই কাহিনী। আপুনি এবাৰ চাই দিয়কচোন আমাৰ কি অসুবিধা হৈ আছে। ঠিক আছে বাবাই চব সমস্যা আপোনালোকৰ সমাধান কৰি দিব। নিশ্চয় তোমালোকে সমাধান পাবা। বাবাৰ ওচৰত আহিছা, বাবা সকলো সমাধান আপোনালোকৰ কৰি দিব। বাবা, সিহঁতৰ উপায়টো কিবা এটা কৰি দিয়ক। ঠিক আছে, ৰবা মই চাই আছো। ৰবা, বাবাই চাই আছে, কিবা এটা হ'ব চাগে। তাকে আৰু। তোমালোকৰ গৃহিণীৰ হাতত তোমালোকৰ ভাগ্য আছে। তোমালোকৰ গৃহিণীয়ে আজি যিয়ে খোৱা বনাব, তাক খালি কবা তোমাৰ হাতত যাদু আছে, তুমি কিমান ধুনীয়া খোৱা বনাব পাৰা। মাত্ৰ এইখিনি কবা আৰু সিহঁতৰ নামৰ তাৰিফ কৰিবা, চাবা তোমালোকৰ কাম হৈ যাব। হয়, বুজিলেতো, আমাৰ বাবা যিটো কয় কিন্তু সেইটোৱে সফল হয়। বাবা, আৰু কিবা কৰিব লাগিব নে সিহঁতে যাব এতিয়া? সিহঁতক এতিয়া যাব পাৰিব, কোনো অসুবিধা নাই। ঠিক আছে, ব'লা আজি ঘৰত যাই তেতিয়াহ'লে গৃহিণীৰ হাতত খোৱা খাই কিনে তাৰিফ অলপ কৰি দিওঁ, চাওঁ ভাগ্যটো আমাৰ ফুলি উঠে নে নাই। ঠিক আছে, ব'লা। বাবা কৈছে যদি হ'বই, টেনচন কৰিব নালাগে। আপোনালোকে ঘৰত যাওক, চাব আপোনাৰ সকলো কাম হৈ যাব। শুনিছা? কোৱা আকৌ। আজি যে তোমাৰ খোৱাটো যে বহুত টেষ্টি হৈছে জানানে, বহুত ধুনীয়াকে বনাইছা তুমি। হয় নেকি? আজি খোৱাটোৱে টেষ্টি হৈছে, আগত যিমান দিনে বনাই খোৱালে এইটো টেষ্টি হোৱা নাই? নাই, হৈছে, সদায় তুমি ধুনীয়াকেই বনোৱা, কিন্তু মইহে তোমাক কেতিয়াও তাৰিফ নকৰোঁ। কিন্তু সঁচাকে আজি খাই কিনে বহুত মজা লাগিল আৰু বহুত তৃপ্তি লাগিল। তুমি ইমান জুতিকে বনোৱা খোৱাবিলাক খাই কিনে, মই কেতিয়াও তোমাক তাৰিফে নকৰোঁ। হয় নেকি? পিছে এটা কথা নহয়, আজি খোৱা মই বনোৱা নাইতো। আজি আমাৰ পৰচনে দি গৈছে, জেমছ মাহঁতৰ ঘৰৰ পৰা। সিহঁতে খোৱা বনাই কিনে আজি দি গৈছে। আজি আমি বনোৱাই নাই আমাৰ ঘৰত খোৱা, সেইটো কাৰণে আপোনাৰ জুতি লাগিছে হয়নে বাৰু? মই বনালে জুতি নালাগে? হয় নেকি? মই নাজানিছিলোঁ নহয়।
নাই নাই তুমি বনালেও জুতি লাগে চব মিছা কথা আপুনি চব মিছা কথা কৈ আছে এতিয়া মই জানো মই আৰু আপোনাৰ লগত নাথাকো মই ঘৰলৈ গৈছে মাকৰ ঘৰলৈ গুচি যাম আপুনি চব সকলো সময়তে মোক খালি এনেকৈ কয় মই বনালে আপোনাক খোৱাত নালাগে মই আজিহে বুজি পাইছোঁ আপোনাৰ হেৰি মই চব বুজি পাইছোঁ আজি বেলেগৰ ঘৰৰ পৰা খোৱা আনিছে কাৰণে আপুনি মোক এনেকৈ কৈছেতো মই বনালে মানে জুতি নালাগে ঠিক আছে মই যাওঁগৈ বাৰু নাই 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 মই তেনেকৈ কোৱা নাই ৰ'বা সেই অংকটোকে লাগি গ'ল দেখোন সাধুৰ কথা শুনি